হেল্ল' গাইজ, ৱেলকাম বেক টু মাই মমিছ ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ চেনেলটো পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ ভাইটিৰ ঘৰচোৱা মানুহ আহিব। তো মই পিঠা বনাই আছোঁ এতিয়া। তাৰপিছত বনাই আছোঁ কোফতা চয়াবিনৰ। ৰেচিপি লাগিলে ক'ব, মই ৰেচিপি দিম। মোৰ আগৰ ভিডিঅ'ত আছে চাগে দিয়া, তথাপিও বাৰু যদি লাগে মোক কমেণ্ট কৰিব, দি দিম। এতিয়া আমাৰ কাম কৰি আছে, কাম বঢ়াই থকা কাম। হাই কৈ দিয়াচোন মাম্মা। হেই সামিৰা, হাই কৈ দিয়া। হাই এই সামিৰা। ৰুমটো সজাই থৈছোঁ। মা আজি মামা বিয়া ন বিয়া নে? ৰসমলাই বনাম। এয়া আমি বাইটিক লগাই দিছোঁ কাম কৰিব। ৰসমলাই বনাম, বনাই কেনে আৰু মিঠাই এটা ৰেচিপি হ'ব। মিঠাই আনিছে বাৰু, কিনা মিঠাই, কিন্তু এইটো ঘৰত বনোৱা আৰু বহুত বেলেগ দিয়কচোন। পানী দিবি। সাজাইছি এইটা এতিয়া মানুহ আহি পাইছে, গোটেই মানুহ আহি পোৱা নাই, মানে ৰখি আছে সেইকাৰণে বাহিৰতে। বস্তু চব আনিছে, দৈ, লৈ আছে। আমাৰ চাকৰি টোপনি গৈছিলে, উঠিলে। আমাৰ দৰা দৰা আমাৰ পোৱালিটো বেলেগৰ কাৰণে বিজুত পাবি। তুমি ল'ৰাৰ হয় নে? দৰা বায়েক। আজি মোৰ ভাইটিৰ দৰা চোৱা পৰ্ব আছে, বিয়াত দেখি আছো বাৰু। দৰাৰ পেয়াৰ দৰা এক্সপিৰিয়েঞ্চ কেনেকুৱা? বহুত ধুনীয়া, ভাল লাগিছে নে? এইটো মিনি কেনেকুৱা লাগিছে? এইটো দৰাৰ পেয়াৰ। তুমি দৰা এয়া ভাইটি মানে ৰেডি আছে, মান ধৰি আছে তেওঁলোকক।